নমস্কাৰ মই RCM আসাম লাইফৰ তৰফৰ পৰা মই আপোনালোকৰ আমি এটা নিউট্ৰিচাৰ্জ প্ৰডাক্টৰ যিখিনি ব্যৱহাৰ কৰি থাকিলে যি ৰিজাল্ট হয় আজি তাৰ এটা আমি টেষ্টিমনিয়েল ভিডিঅ' এটা আপোনালোকৰ মাজত প্ৰেৰণ কৰিছোঁ আৰু এই নিউট্ৰিচাৰ্জ প্ৰডাক্টখিনি ব্যৱহাৰ কৰি এজন মানুহ কেনেকৈ উপকৃত হয় তাৰ এটা ৰিজাল্ট আজি মই আছোঁ খুমটাই বুটলি খোৱা আজি এই অঞ্চলত খুমটাই অঞ্চলত আৰু ইয়াৰে এজন ব্যক্তিক আমি এই বস্তুখিনি আমি প্ৰদান কৰিছোঁ এটা হেল্থ চেকআপৰ মাধ্যমত আমি ৰিপৰ্ট উলিয়াই আজি তেখেতৰ এই বস্তুখিনি খোৱাৰ আগৰ পৰিস্থিতিটো কেনেকুৱা আছিলে আৰু এই বস্তুখিনি খাই তেখেতে কি ৰিজাল্ট পাইছে আজি তেখেতৰ মুখেৰে আমি আপোনালোকৰ আগত দাঙি ধৰিবলৈ আমি যত্ন কৰিছোঁ আপোনাৰ নামটো মোৰ নাম লবন ঘাটৰ হয় নি আৰু আপোনাৰ এই বস্তুখিনি যে ব্যৱহাৰ কৰা আগত আপোনাৰ যেটো স্বাস্থ্যৰ পৰিস্থিতি কেনেকুৱা আছিল অলপ বেয়া আছিল হয় এটা খাই ধৰক আপোনাৰ ভাল পাইছো হয় আৰু মই জনামতে হেনো বডি স্কেনত যেতিয়া আপোনাক চেক কৰিবলৈ যেতিয়া লোৱা হৈছিল তেতিয়া হেনো আপোনাক ধৰিহে উঠাইছিল তেনেকুৱা ইমানেই দুৰ্বল আছিল সক এজন ব্যক্তিক দুজন মানুহে ধৰিহে বডি চেকআপত উঠাইছিলে হেনো আৰু মই নাই মোৰ এজন সিনিয়ৰ চেকআপ কৰিছিলে এতিয়া কথা হ'ল কি এই বস্তুখিনি খোৱাৰ ফলত আজি আপুনি কি আপুনি নিজৰ দেহাত আপুনি উপলব্ধি কৰিছে মানে আগতে যেনেকৈ অকল বিছনাতে হৈ থাকোঁ হয় কথাটো কৈছে তাৰপিছত আৰু দৰৱখিনি খাই লাহে লাহে ধৰি লওক ভাল পাইছে আগতেতো কাম বন কৰিবই নোৱাৰিছিলে এতিয়া অকণ ধৰি লওক এইফালে ঘূৰা ফুৰাও চব কৰিব পাৰিছে আৰু আপুনি এইখিনি সম্পূৰ্ণ কণ্টিনিউ কৰি থাকক আৰু এইখিনি কণ্টিনিউ কৰি থাকিলে আপোনাৰ স্বাস্থ্য আৰু উন্নতি হ'ব আৰু কামনা কৰিছোঁ যাতে ইয়াৰ এই বস্তুখিনি আপুনি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি আপুনি এজন সুস্থ সবল মানুহ হৈ উঠক আমি তাকেই কামনা কৰিছোঁ আৰু চক আজি এনে এজন ব্যক্তিৰ লগত মই মুখামুখি হৈছোঁ যিজন ব্যক্তি আজি কিছুদিনৰ আগত শুই থাকে উঠিবই নোৱাৰে বডি স্কেনত দুজন মানুহে ধৰি উঠাই দিছে তাৰপিছত বডি চেকআপ কৰিছে আৰু এতিয়া এই বস্তুখিনি খায় আজি নিউট্ৰিচাৰ্জ মেন বায়'এছ S5 এই তিনিটা বস্তু কণ্টিনিউ কৰিয়ে তেখেতে আকৌ সেই নিজৰ বডিটোক তেওঁ ৰিকভাৰ কৰিব পাৰিছে আগৰ অৱস্থালৈ আনিছে আৰু আজিৰ তাৰিখত তেওঁ শুই নাথাকে কাম বনো লাহে লাহে কৰি দুই পইচা উপাৰ্জন কৰাৰ পথত যাব পাৰিছে গতিকে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে ইমানটোৱে জানক যে কেনেকুৱা এজন ব্যক্তি আজি এই বস্তুখিনি ব্যৱহাৰ কৰি কেনেকুৱা ৰিজাল্ট পাব পাৰে এই ভিডিঅ'টো চোৱাৰ বাবে মই সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ আশে পাশেও যদি আজি তেনেধৰণৰ ব্যক্তি আছে এনেধৰণৰ নিউট্ৰিচাৰ্জ ব্যৱহাৰ কৰোৱাই আপুনি ইয়াৰ দ্বাৰা প্ৰমাণ পাব পাৰে হয় আপুনি এনেধৰণৰ ব্যক্তিসকলক আপুনি কি ক'ব আপোনাৰ নিচিনাকৈ ধৰক বহুত মানুহ আজি ভুগি আছে তেখেতলোকক আপুনি কি পৰামৰ্শ দিব মই এইটোৱে ক'ম যে মই যেনেকৈ এতিয়া খাই আছোঁ দৰৱ পাতিবোৰ আৰু যেনেকৈ মই অকণমান কৰিব পৰা হৈছোঁ চবেই তেনেকৈ হয় ঠিক আছে আপোনালৈ বহুত বহুত ধন্যবাদ আৰু এই বস্তুখিনি কণ্টিনিউ কৰি থাকিব আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ জয় RCM নমস্কাৰ